কবিতাৰ শিৰোনাম ধৰ্মনিৰপেক্ষ বৰষুণজাকৰ কথা। কবি দেৱজিৎ গোস্বামী। মোৰ নিজাকৈ এটা সৰু কোঠা আছে। মোৰ চিন্তাবোৰ জিৰাবলৈ এখন বিচনা আছে। এমূৰত জাপি থোৱা আছে উধত মোৰ মানসিক কচৰতৰ এজাপ কেঁচা ফচল। মোৰ কোঠাটো সৰু। মোক শুবলৈ নিদিয়া কিতাপবোৰ, মোক সাৰে ৰখা পুৰণি গানৰ ৰেকৰ্ডবোৰ আৰু হাতত নথকা শালকাঠৰ চকী এখন। আচলতে কোঠা এটাত এয়া বহুত বস্তু। এদিন বদেলয়েৰে সেই চকীখনত বহি সেইদৰেই ক'লে। চকীখনত এদিন বুদ্ধ বহিছিল। কপিলা বস্তুৰ কথাৰে জমি উঠিছিল আমাৰ আড্ডা। তেওঁক বৰ নিসংগ লাগিছিল মোৰ সেইদিনা, যেন নোকোৱাকৈ থৈ গ'ল শাওনৰ আকাশ এখন। তেনে আকাশ এখন লৈয়ে লেনিন আহিছিল। মোৰ প্ৰিয়তম ৰজা চন্দ্ৰগুপ্ত আৰু কৌটিল্য আহিছিল। কি যে জমিছিল মজিয়া কাঠৰ চালপীৰাখনত। হাতখনত মূৰটো গুজি গান্ধীয়ে শুনি আছিল ৰাজনীতিৰ সাঁচিপতীয়া শাস্ত্ৰ। প্ৰথমবাৰৰ বাবে কোনো কথা নোকোৱাকৈ সেইদিনা গান্ধী গৈছিলগৈ। মোৰ কোঠাৰ খিৰিকীখনেৰে দেখা ঘৰটোত শংকৰদেৱ আছিল। মই প্ৰায়ে দেখোঁ বেনিডিক্টৰ সৈতে তেওঁ লনত বহি কথা পাতি থাকে। মোৰ ঘৰলৈ মাৰ্টিন লুথাৰ অহা দিনাও শংকৰদেৱৰ পদূলিত বেনিডিক্টৰ ভক্সৱাগনখন ৰৈ আছিল। বৰষুণ এজাকো ৰৈ আছিল একে সময়তে। আচৰিত কথা হ'ল বেনিডিক্ট তিতিছিল, শংকৰদেৱো তিতিছিল। মোৰ কোঠাৰ পৰা পদূলিমুখ পোৱালৈকে তিতি গৈছিল মাৰ্টিন। কোনে কোৱা নাছিল সেইজাক বৰষুণৰ কথা? লেনিন, কৌটিল্য, গান্ধী, আনকি বুদ্ধও। অথচ মই কোঠাৰ পৰা ওলাই পৰিচিত ছাতিটোৰে ঢাকি লওঁ নিজক। ধন্যবাদ।